Hello and welcome back to my YouTube channel. So আজি মই ভিডিও এটা লৈ আহিছো যত স্কলাৰশ্বিপৰ বিষয়ে আছে আৰু এই স্কলাৰশ্বিপটো বিশেষকৈ টি ট্ৰাইবছৰ ষ্টুডেণ্টৰ বাবে বেছিকৈ গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবো কিয়নো এই স্কলাৰশ্বিপটো টি ট্ৰাইবছ ৱেলফেয়াৰ বৰ্ডৰ পৰা আহিছে আৰু কি কোন ল'ৰা ছোৱালীয়ে এইখিনি স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব আৰু এইখিনি এপ্লাই কৰোঁতে কি প্ৰয়োজন হ'ব ডকুমেণ্টৰ প্ৰয়োজন হ'ব তো সেইখিনি বিষয়ে চাই যাবলৈ ভিডিঅ' স্কিপ নকৰাকৈ চাই যাব যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰিব ভিডিঅ'টো টি ট্ৰাইবছ ষ্টুডেণ্টৰ শ্বেয়াৰ কৰি যাব তো বলক ভিডিঅ'টো আৰম্ভ কৰা এই টি ট্ৰাইব স্কলাৰশ্বিপটো আৰম্ভ হৈছিলে 2021 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে আৰু ইয়াৰ লাষ্ট ডেট আছে 31 অক্টোবৰ তো আজি হৈছে 20 অক্টোবৰ তো ভিডিঅ'টো বনোৱাটো অলপ লেট হৈছে তো সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ তো এতিয়াও হাতত যথেষ্ট সময় আছে 9 দিন সময় আছে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ স্কলাৰশ্বিপটোৰ কোন ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব সেই সম্বন্ধে আগবাঢ়ি যাওঁ ব'লা এক নম্বৰ দি আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ য'ত ক্লাছ 9 আৰু 10 ৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব আৰু ইয়াত দিব পইচা 3000 টকা আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত আছে হায়াৰ ছেকেণ্ডেৰী আৰু নৰ্মেল ডিগ্ৰী 3 ইয়াৰ্ছ তো ইয়াত দিছে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ দ্বিতীয় বাৰ্ষিক ডিগ্ৰী অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে BA পঢ়ি আছে 3 বছৰীয়া কোৰ্চ কৰি থকা তেওঁলোকক 7000 কে দিব আৰু ফাইনেন্সিয়েল এছিষ্টেণ্ট ইয়াত দি আছে GNM NM Paramedical and Technical course এইখিনি মিনিমাম 1 ইয়াৰৰ হ'ব লাগে আৰু 4 নম্বৰ দি আছে সাইমন সিং হৰৰ স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 10 টু ক্লাছ 12 পাছ ষ্টুডেণ্ট ইয়াত দিয়া আছে 10000 আৰু সাইমন সিং হৰৰ স্পেচিয়েল পোষ্ট স্কলাৰশ্বিপ যোনটো দিয়া আছে 10 টু 12 এটো ৰিসেন্টলি যিসকল ষ্টুডেণ্টে পাছ কৰি গৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব 4 নম্বৰ পইণ্টটো ভালদৰে মনত ৰাখিবা আৰু 5 নম্বৰ দিয়া আছে ফাইনেন্সিয়েল এছিষ্টেন্স ফৰ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট লাইক মেডিকেল হায়াৰ ইঞ্জিনিয়াৰিং ল টেকনিকেল এটসেট্ৰা এইখিনি দিয়া আছে 25000 30000 35000 টকা তো ইয়াত আৰু কি ডকুমেণ্ট লাগিব এপ্লাই কৰিবলৈ মেইন লাগিব ইয়াত বেংক পাছবুক কাৰণ বেংক একাউণ্টে পইচা সোমাব ইয়াত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ তো প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে লাগিব মেইন বাৰ্থ চাৰ্টিফিকেট ফাৰ্ষ্টত বাৰ্থ চাৰ্টিফিকেট আহিব ইনকাম চাৰ্টিফিকেট 2 নম্বৰ 3 নম্বৰ কাষ্ট চাৰ্টিফিকেটত 4 নম্বৰ অৰিজিনেল মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট আকৌ হেডমাষ্টাৰৰ পৰা সিগনেচাৰ কৰা এনে চাৰ্টিফিকেট লাগিব আৰু 5 নম্বৰ বেংক পাছবুক পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটো সেম একেই লাগিব কাৰণ ইয়াতো একে কি মানে কোনটো ষ্টেজত পাছ কৰি গৈছে সেইখিনি ডকুমেণ্ট লাগিব যেনে HSLC চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব ৰিচিপ্ট এডমিশন ৰিচিপ্ট লাগিব ইনকাম চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব আৰু বেংক পাছবুক কাষ্ট চাৰ্টিফিকেট লাগিবই যি গোটেইখিনি স্কলাৰশ্বিপৰ কাৰণে টি টাইপৰ গোটেইখিনি স্কলাৰশ্বিপতে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব আৰু শহীদ দয়ালদাস পানিকা এইখিনি অহা নাই এইটো আহিলে যেতিয়া আহিব তেতিয়া মই আপোনালোকক সকলোকে জনাম আৰু ইয়াত দিয়া আছে ওমেন SSC গোটৰো এইখিনি অহা নাই আৰু এই স্কলাৰশ্বিপ এপ্লাইৰ যোনটো ৱেবছাইট এই ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে যিখিনি ইয়াত অনলাইন কৰোঁতে নিজৰ ফটো সিগনেচাৰ ডকুমেণ্ট আপলোড কৰোঁতে কেবিত কনভাৰ্ট কৰি দিবলগীয়া হ'ব তো তাত কেনেধৰণে কেবিত ডকুমেণ্ট কেবি যিকোনো ফটো ডকুমেণ্ট সিগনেচাৰ কেবিত কেনেকৈ কনভাৰ্ট কৰিব লাগে সেইমতে মই ভিডিঅ' বনাই থৈছোঁ সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম তো আপোনালোকে সেই তাৰ পৰা চাব পাৰিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানে আকৌ নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত দিম যে কেনেধৰণে টি ট্ৰাইবছৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি